এইবা যে কথাটো হ'ল কি তোমালোকে দেখিছোঁ বিভিন্ন গছ দেখিছে চব গছৰ এটা এটা নাম আছে নহয় জানো নাম আছে স্থানীয় নাম আছে গতিকে এই গছজোপাৰ এটা ভাবিবলগীয়া কথা যে এই গছজোপাৰ নামটো দিলে বাখৰ বেঙেনা হয়নে বাখৰ আকৌ বেঙেনা শব্দটো তাত সংযোগ হৈ আছে দেখিছেনে বাৰু গতিকে মানুহে এতিয়া বহুত দূৰৰ পৰা আহিলে এই বেঙেনা গুটি বেঙেনা চাবলৈ বিচাৰে খাবলৈ বিচাৰে এনেকুৱা ধৰণৰ মানুহে মনোভাৱ এটা প্ৰকাশ কৰে কথা হ'ল এই গছজোপাৰ ব্যতিক্ৰমটো হ'ল কি যে এই নামটো আমাৰ স্থানীয় মানুহে দিছিল কাৰণ গছজোপাৰ যিটো লক্ষণ ফুলে ফলে যিটো লক্ষণ সেই লক্ষণৰ ওপৰত মানে ভিত্তি কৰি মানুহে এই স্থানীয় নামটো দিছিলে কি বাখৰ বেঙেনা এটা অতি সুন্দৰ নাম এতিয়া কথা হ'ল কি যে এই গছজোপা তেনেকৈ এটা পৰিত্যক্ত অৱস্থাত পৰি আছিল বহুত বছৰ থাকিলে অন্ততঃ 86 চনলৈকে 86 চনত আমি ইয়াত মেডাম ফি উদযাপন কৰোঁ আৰু তেতিয়াৰ পৰা অবিৰতভাৱে মেডাম ফি হৈও আছে মেডাম ফি হোৱাৰ পাছত চব মানুহে এটা চিন্তা আহিলে যে এই গছজোপা আমি সংৰক্ষণ নকৰোঁ কিয় সংৰক্ষণ কৰোঁ আৰু এই গছজোপাৰ নামতে ইয়াত এখন বিদ্যালয় হৈছে নানা ধৰণৰ অনুষ্ঠান হৈছে গতিকে গছজোপা সংৰক্ষণ কৰিব লাগে সেইবুলি ভাবিয়েই আমি ৰাজহুৱাভাৱে আলোচনা কৰি সংৰক্ষণ কৰিবৰ কাৰণে খুব দ যায় তাত মহৈ গুলি মাৰি থাকে গুৰিত আপোনাৰ 5 ফুটমান তলত আছে এতিয়া গুৰিটো আচল গুৰিটো গতিকে যেতিয়া আমি সদায় মাটি চপাই পেলাই ইয়াতে তাতেই ভোজ ভাত খাওঁ ভোজ ভাত মানে অন্য একো নহয় যি আহিলে জেপৰা চাউলখিনি ভৰাই আনিলে কোনোবা এটাই জাতিলা এটাকে লৈ আহিলে ভৰাই এনেকৈ আপুনি চোৰ পাতে আৰু তেনেধৰণে ফূৰ্তি ফাৰ্তা লাগে গতিকে আমাৰ এইখিনি মানুহক কিবা ধোঁৱা পাৰ্টি বুলি কয় মানুহক ধোঁৱা পাৰ্টি বুলি ভাবে তেতিয়া তেনেহ'লে তেনেকৈ গ'ল আৰু 96 চনত আমি পূৰ্ণাংগভাৱে এখন কমিটি গঠন কৰিলোঁ সেই কমিটিখন প্ৰথম গঠন কৰি মই এতিয়া এই লিপলেখন আছে মই দেখাইছোঁ ইয়াত তোমালোকে দেখিবলৈ পাবা এজন ব্যক্তি ইয়াত আছে লোৱা মোক এখন লাগিব এইখন দিম বাৰু মই এতিয়া এই 4খন তোমালোকে লৈ এইখন লৈ যোৱা বাৰ ফালে যিজন ব্যক্তি দেখিছা সেইজনে হ'ল প্ৰতিষ্ঠাপক বাখৰ বেঙেনা আছে বাঁহগড় হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল আৰু তেওঁ এজন সমাজকৰ্মী বাওঁপন্থী মানুহ বিশ্বাসী মানুহ তেতিয়া তেখেতকে আমি আমন্ত্ৰণ কৰি মানে এই কমিটিখন প্ৰথমতে সভাপতি হিচাপে তাৰপাছতে আমি নানা ধৰণৰ কাম আৰম্ভ কৰিলোঁ লাহে লাহে ইটো সিটোকৈ হ'বলৈ ধৰিলে তাৰপিছত আমাৰ এটা চিন্তা হ'ল যে গছজোপা বয়সটো মানুহৰ মুখত শুনি থাকোঁ 600 বছৰ 700 বছৰ এই কথাটো আহি থাকে আমি আলোচনা কৰি ভাবিলোঁ যে ইয়াক বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰিব পৰা যায় নেকি এই কথাটো আমি চিন্তা কৰিলোঁ তেতিয়া আমাৰ কমিটিৰ ফালৰ পৰা আমি এজন ব্যক্তিক লগ পালোঁ সৌভাগ্যক্ৰমে এজন ব্যক্তিক লগ পালোঁ নহ'লে যিটো আমাৰ কাৰণে সম্ভৱ নহ'লেনি তেওঁ মানুহৰ নাম কৈ আছে ইয়াত ছবি নাই বাৰু দীপক নাথ বুলি কয় ডক্টৰ দীপক নাথ তেওঁ ছেৰিকালচাৰ বিভাগত কাম কৰে এতিয়া ডিব্ৰুগড়ত আছে আমাৰ বকতাৰী ল'ৰা মোৰ লগত খুব ভাল আছিলে আহি পেলাই ইয়াত এদিন আহি পেলাই ফটো মাৰি ফুৰিছে আৰু মোক কৈছে যে দাইদেউ মই ইয়াত যিমান আছে চব ফটো মাৰোঁ বুলি কৈ তাৰপৰা আমাৰ ঘৰত বহিলেগৈ বহি মই তোমাক এটা কথা প্ৰশ্ন কৰিলোঁ যে তুমি উদ্ভিদ বিভাগৰ মানুহ আচ্ছা বাখৰ বেঙেনা গছজোপাৰ বয়সটো মানুহে 600 বছৰ 700 বছৰ কৰি থাকে বিজ্ঞানসন্মতভাৱে ইয়াক পৰীক্ষা কৰিব নোৱাৰিলে এই কথাটো কোৱাৰ পাছত তেওঁ লগে লগে গুৱাহাটী ইউনিভাৰ্চিটিলৈ ফোন কৰিলে ইয়াত এই নামবোৰ আছে যে গুৱাহাটী এছ কে বৰঠাকুৰ তেখেতৰ তাৰমানে গুৱাহাটী ইউনিভাৰ্চিটিৰ হেড তেখেতলৈ ফোন কৰিলে তেখেতে ক'লে যে এটা কথা মানে এইটো আমাৰ আগৰ পুৰণা যিটো প্ৰচেছ ফচিল লৈ পেলাই বা গছজোপা কাটি লৈ মানে তাৰ বয়সটো পৰীক্ষা কৰা এনেকুৱা ধৰণৰহে প্ৰচেছটো আছিলে তেতিয়া আমাৰ ইয়াৰ পৰা আমি ক'লোঁ যে গছজোপা জীৱন্ত গছজোপা জীয়াই থাকিব লাগিব আৰু সেই গছজোপা বয়সটো উলিয়াই দিব লাগিব তেতিয়া সেই মৰ্মে তেখেতে আকৌ লক্ষ্ণৌ বীৰবল চায়ানী ইনষ্টিটিউট অফ পেলিঅ' বুটানী তালৈ ফোন কৰিলে সেইজন অসমৰে বিজ্ঞানী বসুমতাৰী তেখেতলৈ ফোন কৰিলে তেখেতে ক'লে যে এটা কথা ঠিক আছে যে মই বিচৰা তথ্যখিনি দিলে মই চেষ্টা কৰি চাম সেই বুলি ক'লে আৰু সেইমতেই মানে আমি যি বিচাৰিলে তাকেই এই দীপক নাথৰ জৰিয়তে গোটেইখিনি তালৈ পঠিয়াই দিয়া হ'ল 11 চনত পঠিয়াইছোঁ ন 11 চনত পঠিয়াইছোঁ 14 চনত তেওঁবিলাকে 14 চনত তাৰমানে 11 চনত আহিছিলে তেতিয়া আমি গোটেইখিনি তথ্য লৈ এই প্ৰচাৰ পত্ৰিকাখন উলিয়াওঁ
তেতিয়া উলিওৱা তেতিয়া মাটিটো খান্দিলে অৰিজিনেল তেতিয়া এইটো ছবিবিলাক যে দেখা আছে ইয়াত যে ছবিবিলাক দেখা আছে যে এই যে টোপোলাবোৰ আছে এই যে টোপোলাবোৰ সৰু টোপোলাবোৰ এইখিনি হ'ল গোটেইখিনি মাটি মাটি মানে গছজোপাৰ পৰা এটা দিশত 5 ফুট দৰকাৰ এটা গাঁত খান্দিছোঁ সেইখিনি মাটিহে আজি টোপোলাবোৰ সেই মাটিখিনি আমি সাধাৰণতে মাটি খান্দিলে আমাৰ বেলেগ বেলেগ ষ্টন মাটিখিনি দেখিবলৈ পোৱা যায় ৰং বেলেগ বেলেগ দেখিবলৈ পোৱা যায় গতিকে এই গছজোপা গুৰিত আমাৰ 5 ফুট গাঁতটোত যিটো লেয়াৰ যে পৰে সেই লেয়াৰটো প্ৰত্যেক লেয়াৰৰ পৰা আমি তাৰমানে অলপ অলপ মাটি লৈ পেলাই আমি পেকিং কৰিছোঁ সেইটো পেকিং কৰি এই গোটেই সাতটা আছে চাগে এই 7টা পেকিং কৰি পেলাই পঠোৱা আছে তাৰপিছত ইয়াৰ পাত ফুল গুটি কাঁইট গছৰ ছাল যিমান লাগে গোটেইখিনি পঠিয়াই দিয়া হৈছে তাৰ ফলস্বৰূপে তেওঁলোকে নিৰ্ধাৰণ কৰিলে যে গছজোপাৰ বয়স 580 বছৰ তেতিয়াহ'লে 87 বছৰ 14 চনত এতিয়া 87 বছৰ ন এতিয়া তেতিয়াহ'লে বাখৰবন্ধা গছজোপাৰ বয়স বৰ্তমান 87 বছৰ এতিয়া আমি স্বাভাৱিকতে ভাবি চাওঁ 55 বছৰ গছজোপা জীয়াই থাকে নে নাথাকে কিন্তু গছজোপা এতিয়া যিটো লক্ষণ খৰালি হ'লে অলপ বেলেগ ৰূপ হয় পোৱা নালাগে এতিয়া চাই পেলাই হয়তো কিমান বছৰ জীয়াই থাকিলে ধৰিব নোৱাৰি মানে চেঞ্চুৰী পাৰ হৈ যাব পাৰে কথা হ'ল আমি এই দীঘলজীৱী হোৱাটোৱে কামনা কৰোঁ এতিয়া ইয়াৰ এইখন উলিয়াব আমাৰ এটা লাভ হ'ল লাভটো এটা কথা হ'ল কি যে আমাৰ ল'ৰা ছোৱালীবিলাকে বাখৰবন্ধা গছৰ নাম শুনিছে আজিকালি পাঠ্যপুথিটো বাখৰবন্ধা গছ সন্নিৱিষ্ট হৈছে কিন্তু বিজ্ঞান সম্পদৰ তথ্যখিনি তাত কথা হ'ল এতিয়া আমি এটা ইয়াৰ পৰা গছজোপাৰ বিষয়ে আৰু বহলভাৱে জানিবলৈ হ'লে আমি যিবোৰ কথা আমি নিজেই বুজিবই নোৱাৰোঁ কথা ক'লে যে বিজ্ঞানৰ ল'ৰা ছোৱালীয়ে বুজি পাব গতিকে অন্ততঃ আমাৰ এটা বস্তু দিলে তেতিয়া গছজোপাৰ নাম বৈজ্ঞানিক নাম তোমালোকে এতিয়া ঘৰলৈ যাবা নহয় পাৰো সুধিব বা বাখৰবন্ধাৰ বৈজ্ঞানিক নামটো কি সেইটো এটা ডাঙৰ প্ৰশ্ন সেইটো এটা উত্তৰ এতিয়া তোমালোকে ইয়াত পাবা সেইটো হ'ল কি এইটো নামটো ইণ্ডিয়া ইউ লিজিনো পাইছা নেকি সেইটো এইখনৰ পৰাই আছে অন্ততঃ সেইটো পালা নহয় জানো সেইটো তোমালোকৰ কাৰণে বৰ উপকাৰী তাৰপাছত আৰু কেইটামান কথা আছে ইয়াত আমি যে পাইছিলোঁ গছজোপা 30 ফুট আৰু 3 ফুট বহল বুলি 5 ফুট যে তলত আছে সেইটো মিলাই কিনে 30 ফুট নহয় সেইটো 5 ফুট নহয় আমি একেটা সমততে আছে কথা হ'ল কি বাঢ়ি যায় কিন্তু হাউলি যায় বাঢ়ি যায় হাউলি যায় এইডোখৰ নাই কিন্তু কথা হ'ল কি আমি এতিয়ালৈকে আমাৰ স্থানীয়ভাৱে এতিয়া কেইটামান কথাত মই এতিয়া উত্তৰ দিবলৈ দিগদাৰো হৈছে এইটো কাৰণে এই গছজোপাৰ পৰা অন্য গছ হয়নে নহয় যিটো কথা আমি সদায় কৈ আছোঁ যে গছজোপাৰ পৰা অন্য গছ নহয় গুটিৰ পৰা গছ নগজে এই শিপাৰ পৰা প্ৰজনন নহয় তুমি এই মনত ৰাখিবলগীয়া কথা এইটো যে এই গছজোপা গুটিৰ পৰা গছ নহয় কিন্তু শিপাৰ পৰা পোখা ওলাই বংশ বৃদ্ধি কৰে যেনেকৈ এই যে চাইডৰ গছ দেখিলা পিছপা যে এই শিপাৰ পৰা ওলাই তাত আশে পাশে বহুত তেনেকৈ শিপাৰ পৰা পোখা ওলাইছিলে কিন্তু মানুহৰ পৰা নাথাকে লৈ যায় সেইটো এটা বিশেষ ক্ষেত্ৰ এটা কথা হ'ল তুমি বৈজ্ঞানিক নামটো ক'লা আৰু তাত বংশ বিস্তাৰৰ কথা ক'লা নহয় জানো আৰু গছজোপা অৱয়ৱটো কি তুমি এটা সেইটো মন কৰিছানে ফুল কেনেকুৱা ফুলটো চোৱা ফুলটো কেনেকুৱা বগা পাহি আছে সিহঁতে মাজত মানে বাকৰৰ নিচিনাকৈ আচ্ছা এইটো কি বুলি কয় কি বুলি কয় সেইটো মধ্যত থকাটো ৰেণুৱে এইটো হালধীয়া নহয় জানো দেখিবলৈ ইমান ধুনীয়া গছজোপা হয়তো সেইকাৰণে বাখৰবন্ধা মই আৰু আমি পাইছিলোঁ কি মানে আমি এতিয়া অহাৰ আগত চাইছিলোঁ মানে বাখৰবন্ধাৰ বিষয়ে তেতিয়া আমি পাইছিলোঁ বৰাহী ৰজা মহামাণিক্যৰ দিনতে সেইখিনি আছে সেইখিনি কম মই সেইখিনি কম সেইটো হ'ল ঐতিহাসিক দিশ বুজিছানে সেইটো হ'ল বাখৰবন্ধাৰ ইতিহাস কি কিবা আছে নেকি কোনোবাই ৰুইছিলে নেকি ক'ৰ পৰা আহিলে সেই বিষয়লৈ আমি যাম বুজিছানে এতিয়া কথাটো হ'ল কি আগৰ চোৱাত মানে এই বিষয়টো লৈ মানুহে জনা নাছিল আৰু সিমান সম্প্ৰচাৰটো হোৱা নাই তাৰ লিখিত ৰূপত হোৱা নাছিল যে হেমবুঢ়াগোহাঁই ডাঙৰীয়াই লেচেৰি পুতলা ব্ৰঞ্জী এখন হেমবুঢ়াগোহাঁই ডাঙৰীয়াৰ নামটো হ'ল তেখেতে পঢ়িবলৈ সাহিত্যিক তেখেতে লেচেৰি পুতলা নামৰ ব্ৰঞ্জীখনত এটা কথা উল্লেখ কৰিছিল সেইটো হ'ল ইয়াত কথাটো এনেকৈ দিয়া ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ যে বৰাহী ৰজা মহামাণিক্যই সেই গছজোপা ৰুইছিল বিলাক ৰোপণ কৰিছিল কিন্তু এতিয়া যে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ তথ্যবোৰ দেখুৱাই থাকে তাত এটা কথা এই ক্ষেত্ৰতে দেখুৱায় যে বৰাহী ৰজা চীনৰ সম্ৰাটে দূতৰ হতুৱাই এই পুলিটো বৰাহী ৰজা মহামাণিক্যক দিছিল আৰু মহামাণিক্যই নিজে নুৰুই তেওঁ
কছাৰী ৰজা তেওঁৰ সম্পৰ্ক মানে যাৰ লগত বন্ধুত্ব থকা মানে কছাৰী ৰজাৰ ৰুবলৈ দিছিল আৰু কছাৰী ৰজাই এই গছজোপা সীমা বান্ধি এই স্থানত ৰুইছিল। এনেকুৱা ধৰণৰ কথা কিছুমান আছে। তাৰপিছত এতিয়া বহুত প্ৰকাশ পাই থাকে যে চুমুৰ লিঙিয়া ৰজাই এজন বিষয়াতে গছজোপা মই সেইটোও দিব বিচাৰিছিলোঁ বৰাহী ৰজা মহামাণিক্যৰ দিনত মানে মহামাণিক্যই ৰুৱাইছিলে নে চুহুংমুঙৰ হেৰিয়ত কৈছিলে? চুমুকে ৰোৱা নাই, চুমুকে ৰোৱা কথা নাই, বৰাহী ৰজা মহামাণিক্যৰ কথাটোহে আহিছে। আৰু এনেকুৱা ধৰণৰ তথ্য আৰু হেৰি নহয় এই আলোচনীবিলাকত লিখি থাকে নাই কিছুমান কথা, তেনেকুৱা তথ্য ধেৰ আছে। আমি এতিয়া চব মানি ল'ব নোৱাৰোঁ, কিন্তু তথাপিতো কৈছে যে সেইটো মই ক'বলৈ বিচাৰিছোঁ। এইটো এটা তথ্যত আছে চিধৰ সম্ৰাটে কটকী হতুৱাই এই পুলিটো বৰাহী ৰজা মহামাণিক্যৰ উপহাৰ স্বৰূপে দিছিল, কিন্তু বৰাহী ৰজা মহামাণিক্যই নিজেই ৰোপণ নকৰি সেই সময়ৰ চুবুৰীয়া চুতীয়া ৰাজ্যৰ ধৰ্মপাল বুলিয়ে মই এইটো হয়তো অনুমান বুৰঞ্জীত চাই পেলাই তেখেতে হ'ব বুলি দেই কথাটো বন্ধুত্ব কৰি ৰাজ্যৰ সীমাতে ইয়াতে ৰোপণ কৰাইছিল। সেইটো এটা। আৰু দ্বিতীয় কথাটো হ'ল কি আহোম স্বৰ্গদেউ চুহুংমুং লিঙিয়া ৰজাৰ ৰাজত্ব কালত এজন বিষয়াই প্ৰতিপাল কৰিছিল। আৰু তৃতীয়তে এটা আছে যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত বানধাৰা বংশৰ শিপনগৰৰ দেউতাৰ নাম সীমা এই গছৰ গুৰিলৈকে আছিল। এই কথাটো আছে কি এই যে এইফালেদি গৈ পাইছে নেকি? এইফালেদি শিৱসাগৰ এইটো আছে নাই যোৱা ন? এইফালেদি গ'লে বাটতে পায় 7টা মৈদাম আছে। সেইটো বৰপাত্ৰ এইটো কয়। তেওঁ পৰিয়ালতে সেইবোৰ ৰাজবিষয়ে আছে। সেই তেওঁলোকৰো মাটি সীমা এই গছজোপা ৰোপণ কৰিছিল বুলি কথাটো বুজিছেনে? এনেকুৱা ধৰণৰ বহুত ধৰণৰ এনেকুৱা তথ্য আছে যে চুতীয়া ৰজা ৰত্নজত পালে এই গছজোপা ৰোপণ কৰি অংগীকাৰ কৰিছিল যে চুতীয়া যদি জীয়াই থাকে মানে এই গছজোপা জীয়াই থাকে। ইমানবোৰৰ ভিতৰত কিন্তু ইমান কি কথা বুৰঞ্জীৰ কথা মানুহে লিখে, কিন্তু এটা কথা হ'ল কি মই এইটো এটা বুৰঞ্জীবিলাক অনুৰোধ জনাওঁ যে এই তথ্যখিনিৰ ওপৰত এটা বিশেষ বিশ্লেষণ দৰকাৰ, অধ্যয়ন দৰকাৰ। এই কথাখিনি ক'ৰ পৰা আহিলে, কোন তথ্যমতে প্ৰকাশ কৰিছে, এই কথাটো এতিয়ালৈকে কিন্তু কোনো কৰি দিব পৰা নাই। যি কি নহওক যে বাখৰ বেঙেনা হ'ল বিৰল প্ৰজাতি বৃক্ষ হিচাপে আমি গণ্য কৰোঁ, আৰু এইটো বৈজ্ঞানিকসকলেও গণ্য কৰে, উদ্ভিদবিদসকলেও আমাক কৈছে যে এইটো বিৰল প্ৰজাতিৰ এজোপা বৃক্ষ, গতিকে সেই হিচাপে আমি ইয়াক সংগ্ৰহ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেই হিচাপে আমি এই গছজোপা প্ৰতিপালন কৰি আহিছোঁ। আছে বাৰু তুমি বাখৰ বেঙেনা গছজোপা মন কৰিলে কেইডাল আছে হিচাপ কৰিলে নাই? এনেকৈ ফেৰেঙনি মেলিছে কেইডাল তলৰ পৰা একেবাৰে তলৰ পৰা ঠিকে হেৰিটো 7ডাল নে আছে নে 8ডাল? এতিয়া হ'ল গছজোপা কথা যদি ক'ব গ'লে বাখৰ বেঙেনা গছজোপা 20-25 ওখ হ'ব, আৰু তাৰপিছত গৈ তুমি ফুলৰ ৰং এনেকুৱা, পাতৰ ৰং এনেকুৱা বা এনেকুৱা। এই গছজোপা হ'ল আচলতে বিজ্ঞানভাৱে গুল্ম জাতীয় গছ, বুজিছেনে? গুল্ম প্ৰজাতিৰ গছ। গুল্ম প্ৰজাতিৰ গছবোৰৰ লক্ষণ এইটো যে সি ওপৰলৈ বাঢ়ি নাযায়, জোপোহা হয়। তেতিয়া তোমালোকে বাখৰ বেঙেনাৰ কথা লিখিবলৈ গ'লে এটা কৰিব পাৰিবা যে বাখৰ বেঙেনাত গৈছিলোঁ যে বাখৰ বেঙেনা হ'ল এজোপা গুল্ম প্ৰজাতি জোপোহা, নহয় জানো? তাৰপিছত যে আমি বৰ্তমান যিজোপা বাখৰ বেঙেনা গছ দেখিছোঁ বকতাত, তাত হ'ল 7ডাল নে 8ডাল হৈ ফেৰেঙনি মেলি সেইজোপা হ'ল সাধাৰণতে গুল্ম জাতীয় গছৰ লক্ষণ, বুজিছেনে? সেইটো ক'ব পাৰিবা। আৰু তাৰপিছত বৈজ্ঞানিক নামটো ক'লোঁ, নহয় জানো? আৰু তাৰ বংশ বিস্তাৰ হয় সেই কথাটো ক'লোঁ। আৰু গুটিটো তোমালোকে নেদেখিলা নহয়, নহয় জানো? তাৰ গুটিটো প্ৰায় মধুৰী বা কোমলীয়া তামোলটো পকা তামোলটো যে ঠিক তেনেকুৱা আকৃতিৰ হয়, আৰু যেতিয়া পকে সি হালধীয়া ৰং হয়। তাত আৰু এটা প্ৰলেপ পৰে, বগা আখৰৰ নিচিনা এটা প্ৰলেপ পৰে। সেই বস্তুটো আজিকালি দেখা নাপায়। এইটো কাৰণ গুটিবিলাক বুঢ়া হ'বলৈ নাপায়, গুটিবিলাক বুঢ়া হ'বলৈ নাপায়, যি আহে ছিঙি লৈ যায়। আমাৰ সৰু দিনত সেই গুটিবোৰ ডাঙৰ ডাঙৰ হয়, তাৰ ওপৰত এটা বগা প্ৰলেপ পৰে আখৰৰ নিচিনা। সেইটো কথা এই লিটৰেশ্যন দিছোঁ যেতিয়া পাবাই কথাটো যে এই গছজোপা কথা হ'ল কি আমাৰ অসমৰ বাহিৰতো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে, কিন্তু তাত বাখৰ বেঙেনা নহয়, প্ৰজাতিটো একে কিন্তু বাখৰ বেঙেনা নহয়। তাত এইটো দিছে যে বটানিকেল তামিলনেডিয়া ইউলিজিনোচা, তামিলনেডিয়া ইউলিজিনোচা। তামিলনাডুত নামটো হ'ল তামিলনেডিয়া ইউলিজিনোচা, বুজিছে? আকৌ এইটো
ৰেইনডিয়া ইউলিজিনোছা হয়নে পাইছা চাগে এইবোৰ নাই পোৱা ইয়াত পাইছা লোকেল নেম বাসমেগিনা তাৰমানে আমাৰ ইয়াৰ স্থানীয় নাম হ'ল বাসমেগিনা আৰু এইবোৰ বিজ্ঞানৰ কথা এইবোৰ বুজি যাব হয়নে এইবোৰ বুজি যাব কিন্তু এই বস্তুটো বুজাৰ ব্যৱস্থাটো মই কৰিছিলোঁ যাব পৰা নাই দীপকে আজিকালি হেৰিয়াত কিবা এটা ডাউনলোড কৰি দিলে ট্ৰেঞ্চলেটেড হৈ আহে পাৰিব এওঁলোকো পাৰিব এইটো তোমালোকে কৰিব পাৰিবা ৱেবছাইটটোলৈ গ'লেই পাব মোবাইল নাই এইটো অসমীয়ালৈ তোমালোকে অনুবাদ কৰি ল'ব পাৰিবা আৰু সেইটো কথা ক'লোঁ কিনা টকা জানটোৰ কথা ক'লোঁ নহয় জানো আৰু তাৰপিছত চাৰিওফালে এইবোৰ কি দেখিছা আজিকালি স্কুল হৈছে আগতে একো নাছিলে মুকলি আছিলে এইবিলাক কথাকে এনেকৈ ধৰণে বনোৱাটো কৰিবা আৰু এটা কথা হ'লে গছজোপা পৰা পোনপটীয়াকৈ গুটিৰ পৰা গছ নহয় শিপাৰ পৰা খোৱাৰ পৰা মানে বন প্ৰতিষ্ঠা সেইটো এটা বিশেষ মানে তাৎপৰ্য এতিয়া যিহেতু সময়ত আমি সৰুৰ পৰা দেখাৰ পৰা বা আগৰ পৰা আমাৰ দেউতাহঁতৰ দিনৰ পৰা ইয়াত মানে নিশা গধূলি সময়ত বিশেষকৈ দুটা বাৰ মঙলবাৰ আৰু শনিবাৰ ধনৰ জুই নিচিনাকৈ বগাই ফুৰে সেই বস্তুটো বগাই ফুৰিছিল ওলাই ফুৰে ওলাই কাৰণে মানুহে তাক অলপ ভয় কৰে ভয় কৰাৰ কাৰণে গছজোপাৰ ওচৰলৈ বহুতে নাযায় হাতৰ পাইছে জানটোৱে পৰা পৰা আৰু চাই মানে তাক গছজোপা কিবা অনিষ্ট কৰিবলৈ বুলি কাৰোবাৰ সাহস মানে নপজিল যেতিয়া এই অনুষ্ঠানটো জন্ম হ'ল প্ৰায় 59 ইয়াত এইখন স্কুল জন্ম ইয়াত আছিলে মানে এম ই স্কুলখন তাৰপাছত হাইস্কুলখন 60 হৈছে আমি আৰম্ভণিৰ পৰাই মানে হেৰি কি কয় আমি মানে ষ্টুডেণ্ট এম ইৰ পৰা আহি মানে হাইস্কুললৈকে এতিয়াও মানে ৰাস্তা নাই এইবোৰ আমি ৰাইজে মানে বনাই লোৱা স্কুলৰ ল'ৰা ছোৱালীয়ে বনাই লোৱা তাৰপাছতহে আজি কেইবছৰ কিমান 83তেহে এইটো ৰাস্তাটো PWA মানে নহয় 68ত লৈছে তাৰ আগত নাই ঠিক তেনেকুৱা নিচিনা কথা এই গছজোপা বাচাই ৰখা আমাৰ এটা এইটোৱে মানে হৈছিলে কাৰণ তাত যিটো মানুহৰ প্ৰত্যেকৰে ভয় ওচৰলৈ নাই এইবোৰ অগাধ অৰণ্য গৰু ম'হ চৰাই এতিয়া গৰু ম'হ আমাৰ সিফালে আছিলে আমাৰ প্ৰায় গাঁওখনৰ এই হাবিখনৰ সিপাৰে জানটোৰ সিপাৰে মানে গোহালিবোৰ আছিলে আমি তাৰপৰা আহোঁ গোহালিবোৰ ইয়াত আহোঁ গৰু চাবলৈ হ'লে মৈতা পুতি লওঁ এই বিকাল বাঁহৰ বা ভুলকা বাঁহৰ বহুত ওখলৈকে পুতি লৈ তাৰপৰা আমি গৰুবোৰ ক'ত আছে চাওঁ এটা বা দুটা মানুহ এই হাবিৰ মাজলৈ হেৰিয়াৰ মাজলৈ সোমাবলৈ সাহস কৰিব নোৱাৰে তেতিয়া মানে হেৰি বাঘ ভালুকৰ পৰা আৰম্ভ কৰি চব আছে যেতিয়াই জংঘলবিলাক স্কুল বহিবৰ পৰা কমি গ'ল তেতিয়াৰ পৰাই লাহেকৈ মানুহৰ যাতায়াতটো আহিলে তেতিয়াৰ পৰাই এইবিলাক আঁতৰিলে আৰু এই মই যে কৈছিলোঁ যে ধনৰ যিটো তেতিয়াৰ পৰাই মানে হেৰি কি কয় আঁতৰিছে সেইটো হয় নহয় তাৰপৰা আৰু এতিয়া আমাৰ কিছুমান কথা বুৰঞ্জীবিদসকলৰ বহুত বুৰঞ্জীবিদ আহিছে তেওঁলোকে মানে বহুত ধৰণৰ কথা কয় গছজোপাৰ ওপৰত ইয়াৰ কিনাৰৰে আমাৰ লগৰ মোৰ বন্ধু ভদেশ্বৰ বকতিয়াল আপোনালোকে হয়তো চিনি পাব টিংখাং কলেজৰ সি ডক্টৰেট মানে হিষ্ট্ৰী বিভাগৰ সি তাক মই এদিন ৰিকুৱেষ্ট কৰিছিলোঁ যে তইতো ডক্টৰেট তই হিষ্ট্ৰী বিভাগৰ তই পাৰিলে গছজোপাৰ ওপৰত তই কিবা পুৰণা মানে হেৰি এটা চাচোন সি ক'লে যে মই চেষ্টা কৰি আছোঁ কিন্তু নোৱাৰিছোঁ কিন্তু আৰু সেই তেওঁৰ দদায়কৰ পৰাই এই হেমচন্দ্ৰ বুঢ়াগোহাঁই লেচেৰি বুটলা বুৰঞ্জীখন মানে তেওঁ পৰাই হেৰি কৰিলে মানে সংগ্ৰহ কৰি লৈ গৈ তেওঁ হেৰি কৰিলে কি লেচেৰি বুটলা বুৰঞ্জীখন মানে প্ৰকাশ কৰিলে ঠিক তেনেকুৱা আছে বিশেষ এতিয়া আমাৰ বহুত আহিছে এবাৰ সি হেৰিয়াৰ পৰা আহিছিলে নহয় গোলাঘাটৰ পৰা আহিছিলে এবাৰ গোলাঘাটৰ পৰা আহিছিলে এজন হেৰিয়া বুৰঞ্জী তেওঁলোককো আমি ক'লোঁ বহুত আমাৰ এড্ৰেছ লৈ যায় কিবা কৰে কিন্তু যোগাযোগটো পাছত নাথাকে কওঁতে কয় আমি চেষ্টা কৰিম গুৱাহাটীৰ পৰাও আহিছে বহুত আহিছে মানে কিন্তু এই গছজোপাৰ ওপৰত মানে তেখেতলোকে একো মানে ভাল হেৰি এটা দিবগৈ নোৱাৰিলে শেষত আমাৰ মানে এইটো এই পত্ৰিকাখন আমি যিখন ডিছপ্লেখন উলিয়ালোঁ 12 চনত তাৰপৰাহে বস্তুটো এই গছজোপাৰ মানে বয়সটো কমচে কম আমি হেৰি অলপ মনোপূৰ্ণ হ'ল এনেই আমাৰ 700 বছৰ বুলি আছিলে এতিয়া প্ৰায় 600 বছৰ পাৰ হ'ল 580 বছৰ আছিলে 14 চনলৈকে আছিলে নহয় 14 চনৰ পৰা আজি এতিয়া হ'ল হয় নাই ঠিক এইটো বস্তু তাই তাৰমানে অংকটো আমাৰ সেইফালৰ পৰা মিলিছেগৈ আৰু গছজোপাৰ এই যে গুটিৰ পৰা যে বা ডালৰ পৰা নহয় বহুত আনিছিলে আমাৰ যোৰহাট
হেৰিও নিছিলে গৱেষক কেন্দ্ৰলৈও বহুবাৰ নিছে ইয়াক ভাইক কেন্দ্ৰত তেওঁলোকে হেৰি কৰিব নোৱাৰি আমি পাইছোঁ একেবাৰে নাই পোৱা বুলি ক'ব নোৱাৰি আমি যি ভাগে পাব লাগিছিলে আমি সেইমতে এতিয়ালৈকে একো পোৱা নাই পৰ্যটন বিভাগক আমাৰ এই যোৱা কমিটিখনে পুৰণা কমিটিখনে আমি কিজন আমি গুৱাহাটীত মানে গৈ পৰ্যটন কমিটি আৰু মানে আমাৰ এজন কি মিনিষ্টাৰ আছিলে পৰ্যটন হেৰি মন্ত্ৰী তেওঁলোক কাগজ এখন আমি পঠাইছিলোঁ নহয় পৰ্যটন অফিচত আমি নিজ হাতে দি থৈ আহিছোঁ গুৱাহাটী একেবাৰে হাইদৰাবাদ পল্টন বজাৰত আমি নিজেই গৈ আমি 3জন গুৱাহাটীলৈ গৈ তেওঁলোকক দি থৈ আহিছোঁ যে এনেকুৱা তেখেতলোকে কৈছে যে আমি বতৰিত পাইছোঁ কিবা পাইছোঁ কোনোবাই দেখিছোঁ বুলি কৈছে গতিকেলৈ আপোনালোকে পায় যদি আমাক অকণমান জেগাডোখৰ উন্নতি কৰাৰ ব্যৱস্থা এটা কৰি দিয়ক কিন্তু তেওঁলোকে আশ্বাসটো দিলে আমাক সেই আজিলৈকে কিন্তু নাই ঠিক তেনেকুৱা নিচিনা আজি আমাৰ 94ৰ পৰা এই কমিটিখন আজি কিমান পালেহি 2021 আজিলৈকে আহিছে টাইহোমৰ পৰা কিন্তু আমি টাইহোম মানে ডেভেলপমেণ্ট কমিটিৰ পৰা আমি আজিলৈকে একো এটা সা সুবিধা বৰ্তমানলৈকে পোৱা নাই সেয়ে ভৱিষ্যতৰ মানে যদি আমাৰ হয় আশা এটা মানে থাকিল আশা এটা থাকিল যদি কিবা আমাক যদি সহায় কৰি অকণমান জেগাডোখৰ যদি উন্নত পৰ্যায়লৈ নিব পাৰে Soke যাওঁ কোৱা Soke যাওঁ কোৱা আমি ঘৰ পালোহি বহুত ৰাতি হৈ গ'ল আৰু মোৰ কিছুমান ভুলো হ'ব পাৰে তো মোক ক্ষমা কৰি দিব যি ভুল আছে আপোনালোকে শুধৰাই দিবলৈ চেষ্টা কৰিব আৰু যেতিয়া আমি বাখৰবাগান হাইস্কুল গৈছিলোঁ তাত আমাক সহায় কৰিছিলে প্ৰদীপ দা আৰু বিকাশ দাই প্ৰদীপ দা আৰু বিকাশ দাইলৈ ধন্যবাদ জনাইছোঁ কিজনে বাখৰবাগান গছজোপা বিষয়ে ইমান ধুনীয়াকৈ বুজাই দিলে সেইকাৰণে দদকীজনক মই ধন্যবাদ জনাইছোঁ আৰু এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব বাই বাই